নমস্কাৰ ৰাইজ। আগতে কোৱাৰ দৰে মই কৈছিলোঁ যে মই চাইন লেংগুৱেজৰ ওপৰত ভিডিঅ' বনাম, কিন্তু কৰা নহ'ল। বহুত কাৰণ আছে তাৰে। লাষ্ট টাইম মোৰ চাউণ্ড কোৱালিটিও বেয়া বুলি কৈছিলে বহুতে, সেইটোৰ ওপৰতো কাম কৰিব লগা আছিলে। তো আজি পুনৰ আপোনালোকৰ মাজত আহিছোঁ। মই আগতে যিখিনিত এৰিছিলোঁ সেইখিনি পুনৰ আপোনালোকক আকৌ এবাৰ দেখুৱাব বিচাৰিছোঁ। তাৰ পৰা লৈ যাম। এইটো এনেকৈ এইকাৰণে দেখুওৱা যায়, ধৰক আমি এনেকৈ লিখোঁ, তো সেইকাৰণে এইটো এনেকৈ তেওঁলোকে ব্যৱহাৰ কৰে। তাৰপিছত আমি কওঁ বিটো ধৰি লওক এনেকুৱা, আমি লিখোঁ বি। তাৰপাছত চিটো তেওঁলোকে এনেকৈ কয় চি। তাৰপাছত তেওঁলোকে কৰে ডি। তাৰপিছত তেওঁলোকে দেখুৱায় ই, বা তেওঁলোকে এনেকৈও দেখুৱায় ই। তাৰপাছত আহিলে আমাৰ এফ, এনেকৈ। তাৰপাছত জি। তাৰপাছত হাতৰ এনেকৈ দি পেলাই এইচ। আগতেও কৈছিলোঁ, পুনৰ মই ৰিপিট কৰিছোঁ, এইচ। তাৰপিছত আহিলে 2 নম্বৰ আঙুলিটো আই। 2 নম্বৰ আঙুলি এইকাৰণে হ'ল, সাধাৰণতে আমাৰ এই 5টা আঙুলি যে আছে তাৰে তেওঁলোকে এ, ই, আই, অ', ইউ এনেকৈ ব্যৱহাৰ কৰে আচলতে। সেইকাৰণে আমি ছেকেণ্ড আঙুলিটো আই হিচাপে ধৰোঁ, আই। তেওঁলোকৰ কিছুমানে আইটো এনেকৈও দেখুৱায়, মানে চকুক তেওঁলোকে দেখুৱায়, বা কিছুমানে এনেকৈ দেখুৱায় আই। তাৰপিছত যেটো আপোনাৰ বুঢ়া আঙুলিটো আপোনাৰ ফালে কৰি এনেকৈ দিব জে। তাৰপাছত এনেকৈ আঙুলিটো চিধা কৰিব কে। তেওঁলোকে এনেকৈ দেখুৱায় কে। তাৰপাছত আমাৰ আহিলে এল। তাৰপিছত আমি হাতৰ তলুৱাটো লৈ এম। 3টা আঙুলি আমি এম লগাই দিওঁ, এম। তাৰ নেক্সটটো আমাৰ আহিব এন, 2টা আঙুলি এন। তাৰপিছত আমি এনেকৈ দেখোঁ অ'। পিটো আমাৰ এনেকৈ আঙুলিটো লৈ এনেকৈ লগাই দিয়া যায় মাথো, পি। কিউটো দেখুৱাবলৈ আমি এনেকৈ কৰোঁ, তাতে এনেকৈ দেখুৱাই দিওঁ কিউ। তাৰপাছত হাতৰ তলুৱাখন লৈ আৰ এনেকৈ দেখুৱায়, আৰ। তাৰপাছত দেখুৱায় তেওঁলোকে এছ। তাৰপিছত তেওঁলোকে দেখুৱায় টিটো আমি এনেকৈও দেখুৱাব পাৰোঁ, এনেকৈও দেখুৱায় টি। তাৰপিছত আমি ইউটো দেখুৱাওঁ এনেকৈ ইউ। তাৰপিছত ভিটো দেখুৱাওঁ আঙুলিকেইটা মেলি পেলাই ভি। তাৰপিছত ডব্লিউ। তাৰপিছত এক্স। ৱাইটো এনেকৈ হাতটো দি ৱাই এনেকৈ ৱাই। জেডটো তেওঁলোকে এনেকৈ দেখুৱায় জেড, বা আমি এনেকৈ আঁকি দেখুৱাব পাৰোঁ জেড। তো এইখিনি আছিলে ABCD জেডৰলৈকে। এতিয়া ধৰক মোৰ নামটো ক'বলৈ পংকজ। আমি কেনেকৈ P A N K A J, পংকজ। তাৰপাছত নাৰ্জাৰী, NARZEY, নাৰ্জাৰী।
তেনেকৈ আমি ফিংগাৰ স্পেলিং কৰোঁ। এতিয়া ধৰক তাৰ মাজত কিছুমান চাইন আছে, যেনে ধৰক আমাৰ ফূৰ্তি লাগিছে, ফূৰ্তিটো আমি দেখুৱাবলৈ তেওঁলোকে ফূৰ্তি, তেওঁলোকৰ ফূৰ্তি, মুখৰ যিটো ফেচিয়েল এক্সপ্ৰেশ্যন সেইটো খুব ইম্পৰ্টেণ্ট তেওঁলোকৰ কাৰণে। আৰু আপোনালোকে দেখিছে যিটো উইণ্ডত মোক দেখি আছে সেইখিনি তেওঁলোকৰ কাৰণে ইম্পৰ্টেণ্ট। আৰু হাতৰ অংগী ভংগীৰ সৈতে তেওঁলোকে মুখৰ এক্সপ্ৰেশ্যনটো খুব মন কৰে। সেইকাৰণে হেপ্পী, আই এম হেপ্পী, মই হেপ্পী, তো তেনেকৈ। তো দুখ লাগিলে মুখটো তললৈ, চেড, 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 মই চেড, দুখ লাগিছে মোৰ। ঠিক তেনেদৰে চেষ্টা কৰা, ট্ৰাই কৰা, ট্ৰাই। তাৰপাছত সদায়, ৰেগুলাৰলি, সদায়, বাৰে বাৰে। ঠিক তেনেকৈ কনফিউজ, কনফিউজ হৈছে, কনফিউজ তেওঁলোকে। ঠিক তেনেদৰে দিন, তেওঁলোকে এনেকৈ এদিন, দুদিন, তিনিদিন, চাৰিদিন এনেকৈ দেখুৱায় দিন। তাৰপিছত আমাৰ ধৰক এড্ৰেছ বুলি ক'লে তেওঁলোকে এনেকৈ হাতৰ তলত এনেকৈ দি এড্ৰেছ, তোমাৰ এড্ৰেছ কি, তুমি ক'ত থাকা, এড্ৰেছ কি, তেনেকৈ কয়। বা নামটো কওঁতে তেনেকৈ এনেকৈ এনেকৈ নাম, এইটো তাৰমানে ধৰক নাম, আঙুলিটোৰে আমি এনেকৈ লৈ গ'লোঁ, এনেকৈ নাম, মানে তোমাৰ নাম কি, তুমি ক'ত থাকা, এড্ৰেছ কি, ঘৰ, ঘৰ, তেওঁলোকে ঘৰ দেখুৱায় ক'ত, তোমাৰ ভালনে, ভাল, ভালটো তেওঁলোকে এনেকৈ ভাল, বেয়া, বেয়া এনেকৈ দেখুৱায়। তো আজি মই এইখিনিতে সামৰিব বিচাৰিম। বহুত কথা আছে ক'বলৈ, বহুত কথা আমি আপোনালোকৰ সৈতে আলোচনা কৰিবলৈ, বহুত কথাই আছে, কিন্তু একেদিনে আমি গোটেইখিনি কৰিব নোৱাৰোঁ। গতিকে মই অলপ অলপকৈ লৈ যাম বুলি আশা কৰিছোঁ। আপোনালোকে ভাল পাব বুলিও আশা কৰিছোঁ। আৰু যদি সঁচাকৈ ভাল পায় মোৰ ভিডিঅ'টি তেন্তে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব, যেন আমাৰ বাকীবোৰ মানুহেও এইখিনি কথা শিকিব পাৰে। ধন্যবাদ।